আমাৰ মেগী খাওঁতে যেন আমনি নালাগে তাৰ কাৰণে লচ্চি বনাই আছোঁ। তো গাইজ জ্বালা পিঁয়াজ মানে কুটা হ'ল, মেগীবোৰ থৈ দিছোঁ। জ্বালা পিঁয়াজ মানে এনেকৈ কাটিছোঁ, বেলেগ ষ্টাইলেৰে বনাম আজি। পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু ৰান্ধি মাজে মেগী মই আৰম্ভে আমাৰ মেগী বনাব আৰু আমি যোগাৰ কৰি লওঁ, তাৰপিছত দেখুৱাই দি আছোঁ। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ঋত্বিক ব্লগছ। আপোনালোকৰ মাজত আজি আমেজিং ভিডিঅ' আনিছোঁ, আপোনালোকে ভালদৰে চাওক ভিডিঅ'টো কি কৰোঁ। আপোনালোকক কৈ দিওঁ, আজি আমি কৰিম ফুড চেলেঞ্জ। আমি কেইপেকেটমান মেগী আনিছোঁ, এতিয়া অৰ্ণৱ আৰু মই দুয়োটাই কাই কিমান সোনকালে খাব পাৰে সেইটো চেলেঞ্জ লাগিম। আপোনালোকৰ আজি বহুত ভাল পাব ভিডিঅ'টো, আশা কৰিছোঁ। আপোনালোকক মেগী দেখুৱাই দি আছোঁ, চাওক। আমনি নালাগে তাৰ কাৰণে লচ্চি বনাই আছোঁ। চাব পাৰে এই বৰফ আৰু কেনেকৈ লচ্চি বনাম চাই থাকক। এই হৈছে দৈ আৰু ইয়াৰ লগত কল দিয়া গৈছে, মালভোগ কল দিয়া গৈছে। তোমাৰ মায়ে দিছে কল। ইয়াত কি ধুনীয়া লচ্চি হ'ব একেলগে। অকল ফুড চেলেঞ্জিং নহয়, একেলগে আপোনালোকক ৰেচিপি ভিডিঅ' একেলগে দি আছোঁ আপোনালোকক। চাওক কিমান সুবিধা দিছোঁ, ভিডিঅ'টো চাই যেন আমনি নাপায়। চাওক দেখাতে খাওঁ খাওঁ লাগি আছে। আমি আজি ভ্লগ টাইপত বনাই আছোঁ ফুড চেলেঞ্জটো, আপোনালোকৰো মনোৰঞ্জন হ'ব আৰু বেলেগ বেলেগ টেকনিকতো এনেকৈ বনাই আপোনালোকক ৰেচিপিও দেখুৱাম, একেলগে ফুড চেলেঞ্জো কৰিম। সম্পূৰ্ণ ভিডিঅ'টো ভালকৈ চাওক, বুজি পাব আপোনালোকে। গাইজ আমাৰ মেগী ৰেডি আছে, এয়া চাওক ফুড চেলেঞ্জিং আৰম্ভ। এতিয়া আমি পূৰা খাম, এই লচ্চিও লৈ দিছোঁ। চাওক এতিয়া আমি খাওঁ আৰম্ভ দিওঁ, আপোনালোকে চাওক ভিডিঅ'টো ভালকৈ। তো গাইজ আমাৰ মেগী ৰেডি হ'ল। এতিয়া আপোনালোক তাৰে আগতে ফুড চেলেঞ্জটো কৰিবলৈ সময় আছে আৰু মানে এটা কথা মানে কৈ দিওঁ আপোনালোকক যে আমাৰ অলপ বাজেট কম আছে। আমি তাৰমানে কিবাকৈ মিলাইছোঁ, মানে
টকা পইচা নোহোৱা মানুহতো তথাপিতো মানে আৰু আপোনালোকক মনোৰঞ্জন কৰিবলৈ আমি ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ। প্ৰথম আপোনালোকে মানে ভালকৈ চাব আৰু ছাপোৰ্ট কৰিব। তো গাইজ আমি মেগী আগত লৈ ল'লোঁ। আপোনালোকে চাব পাৰে এই লচ্চি হয়, এই মেগী। এতিয়া অৰ্ণৱ আৰু মই খাম। কোনে কিমান আগতে খাব পাৰে সময় বুলি কথা নাই, যোনে আগতে খাব পাৰে মানে তেওঁ উইন, আৰু যোনে একদম পিছত খায় তেওঁ লুজাৰ। তো গাইজ আগতে এটা কথা কৈ দিওঁ, যাই হাৰে আজি তিতা কেৰেলা চবাব লাগিব, আৰু যাই কি বুলি কয় জিতে তাৰ কাৰণে এটা ভাল কিবা উপহাৰ থাকিব। তো আমি তিতা কেৰেলা কোনে চবাই আপোনালোকে দেখিব পাৰিব। তো গাইজ এতিয়া ৰেডি 1 2 3 ষ্টাৰ্ট। Oh, no, 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 no. Oh, no, 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 no. Oh, no. Gapada sa sa gapada pada pada. Bonk. দুটা টাইমিং হেৰি হ'ল। চাব পাৰে পুৰা পাৰফেক্ট টাইমিং দুয়োটাৰে। তো ইয়াত ক'ব নোৱাৰি যে কোনে জিতিছে কোনে হাৰিছে। আমাৰ তিতা এতিয়া কোনেও তিতা কেৰেলা খাব নহ'ল। আপোনালোকক মনোৰঞ্জন কৰিবলৈ ভিডিঅ'টো বনাইছোঁ। একেলগে আপোনালোকক কেমেৰাৰ সন্মুখতে দেখিছে যে একেলগে শেষ হৈছে, এইটো এনেকৈ এইটো এনেকৈ হ'ল। তো গাইজ আমাৰ আজি ৰেচিপি আৰু ফুড চেলেঞ্জিং ভিডিঅ' কমপ্লিট হৈ গ'ল। যদি আপোনালোকৰ এনেকুৱা মানে ভিডিঅ' ভাল লাগে তেতিয়াহ'লে আমি নিশ্চয় দিব চেষ্টা কৰিম। আৰু যদি এইটো ভিডিঅ' ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভাল লাগে লগতে শ্বেয়াৰো কৰি দিব। ধন্যবাদ। জয় অসম।